हेलो फ्रेंड्स मो यूट्यूब चैनल आपलोक सकलोके स्वागतम जनाइछु। আজি राग चोৱা কথা আছিলে হেয়া राग চাব ওলাইছো এফালে আপোনালোকে সকলোৱে ভিডিওটো চাই থাকক। আৰু আমি আছো হি মাজুলীত আৰু এতিয়া राग চাবলৈ যাম। এফালে বাহেৰ ঘৰত আছো হি আৰু राग চাবলৈ ওলাইছো। আপোনালোকে সকলোৱে ভিডিওটো চাই থাকক ফ্ৰেন্ড। ভাবিছো আবসুদেৱ পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ অলপো আপত্তি, তোমালৈ চাই দিব পাৰো মুক্তি দৈব্যকিক, কিন্তু নাভাবিবা চলনাৰে এই কংসৰ কাৰ্য সিদ্ধি কৰিম বুলি। শক্তিধর দুর্বল আমার প্রতাপে কাহি নিব পারা তুমি কম শোনা রাজা নকদাপি আকে করি মোর ভান্তা দৈবকীর প্রাণন্তেও মই প্রতিজ্ঞা পালিম। বেশ, এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত। উপযুক্ত সেনাপতি তুমি মোৰ। বুজক সকলোৱে, কংসৰ শক্তি, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰম কিমান। হাতের কংসকে দিয়াও চিনিয়ে নাপালে। দেবী ভগবান ভগবান হৌ অদূৰত নাৰীক মহাৰাজা অপমান কৰিছে। মই কৈছো তইতো জানো মোৰ ভণ্টিক মই কিমান ভাল পাওঁ। মহাৰাজে এইটো কি কাম কৰিলে? নিজৰ ভণ্টিক কলিয়া মহাৰাজ আজি মোৰ হাতত যাব,
এই কলিয়া হ'ব দিয়া নাই মই নাপায় 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 মই কৈছো এৰি দে এগৰাকী নাৰীক সেইটো কৰে এগৰাকী নাৰীক ইমান কষ্ট দিয়ে এজন ককায়েকে এই কলিয়া আজি নিষ্ঠাৰ নাই এই এৰি দে বুলি কৈছো এৰি দে আৰে এৰি দে বুলি কৈছো কলিয়া ধৰাই নাই যা যা মহাৰাজা কি কয় যা যা একো কৰিব নোৱাৰিলেও এই কলিয়া মহাৰাজ কিয় ইমান আতাহ পাইছ মহাৰাজক মাৰিবলৈ যাম মানুহ ইমান ভয়ত ঘূৰি আহিলি যে মই ইমান ভয় খোৱা নাই জাঠিপাত লৈ যাম মহাৰাজক একো কৰিব নোৱাৰিলেও কোঠাটোৰ সন্মুখত গৈ সেয়া এটাকে কৰি তইতো জান তই ইমান ভদি আজি তোক খং খোৱা কাৰণটো মোক কৈছে তই ইমান খং খাই আছ এখন মহাৰাজৰ ঘৰত কেনেবাকৈ শুনিব লাগিলে ক্ষীৰচেদ কৰিব মই ভয় নকৰ নাৰীক অপমান কৰিলে মোক সহ্য নহয় তইতো জান মোৰ ভণ্টিক মই কিমান ভাল পাওঁ জানো তইতো মোৰ ভণ্টিক জান দুটালৈ যোৱা তাইক পঠিয়ালে আৰু যাব তাক মই কিমান মৰম কৰোঁ তইতো জান এই দুখন হাতেৰে মোৰ ভণ্টিক মই বিয়া দিছোঁ গাঁঠিৰ ধন ভাঙি তাইক বিয়া দিছোঁ মাটি বেচি দিছোঁ বেলেগৰ তাঁতি পাৰ হৈ ছাগলী চুৰ কৰি সেই ধনেৰে বিয়া দিছোঁ ভনীয়ক তই ভাল পাওঁ বিয়া দিছ লোকৰ ঘৰত ছাগলী চুৰ কৰি পেলাই বিয়া খুৱাইছ যে বিশ্বাস হোৱা নাই এতিয়াও দেখুৱাই দিব পাৰোঁ দেখুৱাব নোৱাৰা জেগাত তাঁতি খোজ আছে কাৰণেহে দেখুওৱা নাই ইমান ভাল পাওঁ মহাৰাজেনো বাৰু ভনীয়েকক এইটো কৰিব লাগেনে বাৰু কচোন মোৰ ভণ্টি পলাই গৈছে আমাৰ ভণ্টিয়ে আকৌ সকলো ল'ৰাহে ভাল পায় সকলো ল'ৰা ভাল পায় তাইতো পলাই গুচি গ'ল মই খবৰটো পাইছোঁ মই বেলেগ চিন্তা একো কৰা নাই মোৰ ভণ্টিকো মই বিচৰা নাই যিটোৱে খবৰ দিছে তাক মই সুধিছোঁ ল'ৰাটো শকত নে তাৰপিছত 2 মাহৰ পাছত তাই কান্দি কান্দি খবৰ দিছে বোলে দাদা মই ইয়াৰ লগত নাথাকোঁ কিয় মই বোলো কিয় তাই কৈছে ই ক্ষীণাই গ'ল বোলো তই চাই গৈছিলি কৈছে ক্ষীণাই গ'ল দাদা তাই বহুমূত্ৰ ব্যাধিয়ে পালে ক্ষীণাই গ'ল মই বোলো নেকান্দিবি মই ভগ্নীক বহুত ভাল পাওঁ আনি এইবাৰ একেবাৰে ক্ষীণ ল'ৰা এটাক দিছোঁ ইমান মৰম লগাও জোৱাইটো ইমান মৰম লগা একে আঁতৰৰ পৰাই কামিহাত জিলিকি থাকে এবাৰ মাটিত পেলাই লৈ কামিহাত মই হাৰমনিয়ামো বজাইছোঁ তাতকৈও ডাঙৰ কথা এবাৰ আন্ধাৰ ৰাতি হ'বলা শুকান মাটিতে সি পৰিলে কামিহাই খটককৈ মাৰি ফিঙতি ওলাই গৈছে মই বেয়া পাওঁ ভণ্টিক বেয়াকৈ ক'লে মহাৰাজক মই বেয়া পাইছোঁ মই চাকৰি এৰি দিম তই শুন সদায় আছে নেকি মহাৰাজক আঁতৰাই ৰাখ মোৰ পৰা আজি যিটো ঘটনা হ'ল কাৰ গাত দুখ মহাৰাজৰ নহয় মহাৰাজৰ কাৰ গাত আমাৰ দৈৱকী বাইদেউ গাত দুখ নিজো এগৰাকী কথা তেনেকে নকবিও কলিয়া নিজো তোক বিয়ালে মহাৰাজে কেতিয়া মাতিছে কোনে মাতিছে মহাৰাজে মাতিছে আমাৰ নঙলা মতে চুচুক চামাকে থকা দেখি মই মাতি আনিলো পত্ৰ এখন দিলে বোলে বিয়ালে যাবা তুমি নগ'লা বিয়া এখন বন্ধই হ'ব মই বোলো হ'ব তোক কোনে মাতিছিল মোক নিজে গৈ কইনাই নিমন্ত্ৰণ দিছে আমিতো শুনিছিলো তই বোলে আখৈ দিয়া কথাও আছিল হাত এখন ভাগিল গুণেহে দৈৱকী আই মোৰ ঘৰলৈ গৈ কৈছে কলিয়া তুমি কিন্তু বিয়ালৈ যাব লাগিব নিজৰ ভায়েক বুলি ভাবে যে 3 দিন আগতে মোক ইমান আনন্দ লাগিব ভাবচোন কিয়নো বেয়া বুলি কৈছ 3 দিন আগতে যিমান সময়ত মাতিল তাৰ আগতে গৈ মই বিয়া ঘৰত উপস্থিত এই ঘৰত মই বোলো আই কি কাম আছে মোক দিয়া মই ভাবিছোঁ কি কাম আছে মোক দিয়া কৈছে মানুহে খোৱা চোৱা চেলেকা পাতবিলাক পেলাই দে নিজৰ ভায়েক বুলি ভাবে যে কাম একে চাই চিতিহে দিছে আৰু এতিয়া কাৰ আগত আছে বুলিহে কওঁ দেই পহৰাটো দি থাকে আমাৰ দৈৱকী আই পেটটো